নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ বহুত দিন ভিডিঅ' তেনেকৈ দিয়াও হোৱা নাই ব্যস্ত হৈ আছোঁ কিবা কিবি কামত আৰু এয়া আজি ৰাতিপুৱাই সেইকাৰণে ভাবিলোঁ অকণমান দেখুৱাওঁ দিনটোনো কি কি কৰি থকা হয় গতিকে এতিয়া ৰাতিপুৱা মই 10:30 বাজিব হ'ল মই এয়া লৈছোঁ চব্জি অকণমান পিঁয়াজ কাটি লৈছোঁ মানে ৰুটি খাম আজি তাৰপিছতে আৰু দুপৰীয়া কিবা কিবি ভাত চাত বনাম সেইখিনিও অকণমান আপোনালোকক কিনো কৰি থাকোঁ আৰু এফালে যোৱা কথাও আছে যদি যাওঁ সেয়াও ভাবিছোঁ দেখুৱাওঁ গতিকে সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া মই অকণমান খাই লওঁ আৰু বনাই থৈছোঁ এয়া ৰুটি ভাতকেচা ৰুটি ভৰাই থৈছিলোঁ এয়া ঘিউ অকণমান দি ৰুটি বনাই থৈছোঁ হাজবেণ্ডে খাই মেলি গ'ল আৰু এতিয়া মই খাম গতিকে চাই থাকিব আৰু আগলৈ কিনো দেখুৱাওঁ গতিকে এতিয়া মই খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু এতিয়া মই এয়া ফুলত পানী অকণ দিবলৈ ওলাইছোঁ পানী অকণমান লৈ ফুলখিনি অকণমান লেৰেলি গৈছে গতিকে ভাবিছোঁ পানী অকণমান দি থৈ আহোঁ এয়া গৈ আছোঁ পানী অকণমান দি দিওঁ ফুলখিনি এয়া চাওক ফুলখিনি অকণ শুকাই গৈছে এয়া অকণ দিম বেছি নিদিওঁ আৰু মোৰ বাৰান্দাৰ ফুল এইখিনি চাওক কি ধুনীয়া হৈছে এয়া পিছ লিলিজোপা লেৰেলি গৈছে সেইকাৰণে ভাবিছোঁ তাত অকণ পানী দি দিওঁ আৰু বাৰান্দাত মোৰ ধুনীয়াকৈ ৰ'দ পৰি থাকে সেইকাৰণে ফুলখিনি মানে ধুনীয়া হৈ আছে বাৰু আৰু অলপ শুকায়ো যায় জল্দি সেইকাৰণে ভাবিলোঁ এয়া পানী অকণ দি দিওঁ আৰু ৰ'ব এইফালে দুজোপা আছে হৈ যাব কালু এয়া মই কালুকো ভাত দিলোঁ সি খাই মেলি হ'ল আৰু এৰাকেইটাই সেয়া পাৰকেইটাই খাই আছে এইটো আমাৰ কালুটো ন কালু এইটো আৰু এতিয়া আপোনালোকক মই অকণমান দেখুৱাম ফুলখিনি ছিজন ফ্লাৱাৰ কিনো লগাইছোঁ হাজবেণ্ডেও লগাইছে ময়ো লগাইছোঁ বাৰু দুইটা লাগি ভাগি গতিকে কি লগাইছোঁ ফুল সেইখিনি দেখুৱাবলৈ আহিছোঁ মই ৰ'ব দেখুৱাই আছোঁ দেই এইখিনি চাওক এইখিনি বাৰু ছিজন ফ্লাৱাৰ নহয় এইখিনি আৰু সদায় থকা ফুল এনেকৈ ধুনীয়াকৈ থৈ দিছোঁ ঘৰৰ আগফালে চাওকচোন দেখিবলৈ ভাল লাগিছেনে ফুলবিলাক শুকায়ো যায় নহয় এতিয়া ৰ'দ আহিলে আৰু এতিয়া হেঙিং টাবত থৈছোঁ এইজোপা ফুলি আছে আৰু এইয়া চাওক আমাৰ ছিজন ফ্লাৱাৰ টাবকেইটা সেয়া ৰং চং কৰি আছোঁ আৰু এইকেইটা চেলভিয়া পুলি এইকেইটা এনেকৈ থৈ দিছোঁ আৰু এইফালে এয়া পিটনিয়াও আছে এয়া চেলভিয়া পিটনিয়া এয়া নাৰ্জী চব আছে আৰু ইয়াত লগাইছে হাজবেণ্ডে পিটনিয়া যোৱাবাৰ আছিলে প্লাষ্টিক টাবকেইটা অৱশ্যে ৰ'দ বৰষুণ সকলো পৰি অকণমান ডিছকালাৰো হৈ গ'ল আৰু ফাটি গৈছে সেইকাৰণে এইবাৰ আকৌ আগতে আমাৰ মাটি টাবেই আছিল এইবাৰ আকৌ মাটি টাব আনিছে এইটো আগৰ টাব দেখিছে গ্ৰীণ কালাৰটো মই ধুনীয়াকৈ ৰং কৰা এইখিনিও ৰং কৰিব লাগিব এয়া হাজবেণ্ডে এনেকৈ চিজিলকৈ থৈছে মই পুলিকেইটাও লগোৱা হ'ল কিন্তু কৈছে অকণমান সতেজ হ'লেই পুলিকেইটা মানে মই ৰং কৰিম আৰু তাত ধুনীয়াকৈ ৰং আনি থৈছোঁ এইয়া চাওক পিটনিয়া লাইনকৈ থৈ দিছোঁ ছাঁত আৰু এইফালে তলত চেলভিয়া আৰু কিবা আৰু পিটনিয়াও আছে সেয়া কিবা কিবি লগাই থোৱা আছে সেয়া এইবাৰ ছিজন ফ্লাৱাৰ আৰু অনা হ'ব বাৰু কি আনে আৰু ফুলিলেও দেখুৱাম আৰু কি লগোৱা হয় সেইখিনিও দেখুৱাম বাৰু আৰু এইফালে আহিছোঁ দেখুৱাইছোঁ চাওক এয়া হোৱাইট কালাৰ টাব আনি মই এইকেইটা এৰিকা পামকেইটা আগতে বেলেগ সৰু টাবত আছিল টাবকেইটা ফাটিও গ'ল আৰু পুলিকেইটা ডাঙৰো হৈছে গতিকে মই এয়া হোৱাইট কালাৰ এয়া টাব আনি পেলাই দেখুওৱা নহ'ল আপোনালোকক এনেকৈ হাজবেণ্ড মই দুইজন লাগি এনেকৈ লগালোঁ বগা টাবকেইটা চাওক ধুনীয়া লাগিছেনে এইয়া এইফালে পূৰা ৰ'দ পৰিছে এইকেইটা আছে ৰং কৰিবলৈ বাৰু এইটোও ৰং কৰিব আছে আৰু এটা এইটো হোৱাইট কালাৰ এয়াই আৰু আমাৰ সৰুকৈ ফুলনিখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক বহুত ৰ'দ আজি অকণমান দেখুৱাইছোঁ আৰু আগতেও দেখুৱাইছোঁ বাৰু আগৰ ভিডিঅ' চোৱাসকলে দেখিছে তথাপিতো মই ছিজন ফ্লাৱাৰনো কি লগাইছোঁ তাকে দেখুৱালোঁ আজি আৰু এয়া চাওক সৰু নাৰ্জী ফুল এয়া আমাৰ হাজবেণ্ডে বমদিলা গৈছিলে তাৰপৰা আনিছিলে সৰু পুলি এতিয়া এয়া ডাঙৰ হৈ এনেকৈ ফুলি আছে আৰু এজোপা পিংক কালাৰ অশোক এজোপা
ৰেড কালাৰ হয়। ইয়াত সজা পুলিকেইটা আপোনালোকৰ আগতে ভিডিঅ'ত দেখুৱাইছিলোঁ, এতিয়া ডাঙৰ হৈছে চাওক। আৰু এইফালেও এয়া নাৰ্জী ধুনীয়াকৈ ফুলিছে, ঢেৰ ফুলিছিল। আজি বাৰু কমেই হৈ আছে, একদম বহুত ফুলি গৈছিলে। এয়া বৰ ভাল লাগে নাৰ্জীখিনি ফুলি থাকিলে। তাতে অপৰাজিতাজোপাও বগাইছে। এফালে এয়া পিংক কালাৰ অশোক ধুনীয়াকৈ ফুলি আছে। এয়া আৰু সজা পুলিকেইটা অকণ অকণ ঠন ধৰি উঠিছেগৈ। আৰু এয়া অশোক, আৰু এইজোপাও বমদিলাৰ পৰাই আনিছিলে হাজবেণ্ডে। সৰু পুলি এটা আনিছিলে, আগতে আছিল বাৰু আমাৰ ঘৰত, এতিয়া নাই। কিন্তু সৰু পুলি এটা আনিছিলে, এয়া ফুলি আছে ধুনীয়াকৈ। এয়াই আৰু ফুলনিখন আমাৰ। আৰু এতিয়া মই আহিলোঁ এয়া দুপৰীয়া খানা বনাবলৈ। এয়া কাটি লৈছোঁ চাওক, ধুনীয়া চব্জি এটা। আজি যিহেতু মঙলবাৰ, আমি নিৰামিষ খাওঁ। এয়া ওলকবি আৰু আলু কাটি লৈছোঁ, ধুনীয়া এটা মানে চব্জি বনাম জালুক চালুক দি। আমি তেনেকৈ খাওঁ, আপোনালোকে কেনেকৈ খাই বাৰু নাজানো। আমি এয়া কাটি লৈছোঁ। এয়া তেল গৰম হ'লেই এয়া চাওক, এয়া পিঁয়াজ দিলোঁ। বৰ বিশেষ একো নিদিওঁ, আমি জালুক দি অকণমান এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি জালুক চালুক দি এনেকৈ বনাই খাওঁ। তাকে ভাবিলোঁ আপোনালোককো অকণমান এনেই দেখুৱাওঁ আৰু গোটেই ৰেচিপিটো নেদেখুৱাওঁ। এয়া পিঁয়াজ দিলোঁ, আৰু মই পিঁয়াজ ভজা হ'লেই এইখিনি দি দিম। ইয়াত নিমখ আৰু হালধি দি থৈছোঁ, আৰু আদা নহৰু পেষ্ট দিম অকণমান। তাৰপিছতে জিৰা ধনিয়া অকণমান দিম, বাছ সিমানেই। আৰু এইটো হয় ওলকবি চব্জি, বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ বনাই খাবচোন। আৰু ইয়াত দিলোঁ আদা নহৰু পেষ্ট, আৰু এতিয়া অকণমান লৰাই লওঁ। পিঁয়াজ হৈছে ভজা, আৰু এতিয়া মই তাতে দি দিম ওলকবি আৰু আলু। মই নিমখ হালধি দিবলৈ পিছত দিগদাৰ কাৰণে ইয়াতে ভাজি তেনেকৈ একেলগে দি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ লৰাই দিম। আৰু এতিয়া তাত দিম জিৰা ধনিয়া আৰু অকণমান জালুক। এইখিনি ভাজি ভাজি আৰু অকণমান লাষ্টত পানী দি সিজাব লাগিব, যিহেতু আমি ওলকবিটো ডাঙৰকৈ কাটিছোঁ। এয়া চাওক আলু ওলকবি। আগতে শাহু মায়ে বনায়, এইটো জুইত বনায়, বহুত টেষ্টি হয়। মায়ে বনালে আগতে, আমিতো বাৰু জুইত বনোৱা নাই, গেছতেই বনাইছোঁ। এনেকৈ ডাঙৰকৈ কাটি ধুনীয়াকৈ এতিয়া জালুক চালুক দি বনাম। আৰু সেয়াই আৰু বেলেগ একো নবনাওঁ। আৰু এইফালে থৈছোঁ লাই শাক কেইটামান, এয়া ফ্ৰেছ পূৰা গাঁৱলীয়া লাই শাক। আৰু এইটো ল'ৰাক ভাজি দিম, কাচকল উলিয়াই থৈছোঁ। আৰু দালি হ'লেই, ভাত হ'লেই। আৰু আজি দুপৰীয়া সিমানেই। আৰু ল'ৰা স্কুলৰ পৰা আহি পাবৰ হ'লেই, আৰু বেছি সময় নাই। মই এইখিনি কৰি আকৌ তাৰ টিউশ্যন আছে, টিউশ্যন যাম। আৰু এফালে যাম, ক'ৰবাত যোৱাৰ প্ৰগ্ৰেম এটা আছে। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব, ক'ত ক'তনো যাওঁ, কি কৰোঁ, অকণমান অকণমান ভাবিছোঁ দেখুৱাই থাকিম। আৰু এয়া মোৰ কাচকল হৈ গ'ল, ফ্ৰাই কৰি আছোঁ। আৰু এয়া চাওক ওলকবি ভাজিখন এনেকুৱা হৈছেগৈ। ফ্ৰাই কৰি লৈছোঁ অলপ, মাংস যেনেকৈ ভাজি লোৱা হয় তাৰপিছত পানী দিয়ে, ময়ো ওলকবিখন এনেকৈয়ে বনাওঁ। বহুতখিনি ভজা হ'ল। আৰু এতিয়া চাওক মই তাত অকণ অকণ পানী দিম। এয়া অকণ অকণ পানী দি সিজাই থাকিম ঢাকনা দি দি। অকণমান পানী দি এতিয়া আকৌ ঢাকনা দি থাকিম। এয়া চাওক, গতিকে তেনেকৈ সিজিবগৈ আৰু বৰ বিশেষ নেদেখুৱাওঁ আৰু ওলকবি ভাজি। এয়া চাওক, এনেকৈ মই ঢাকনাখন দি থ'ম। ঢাকনা দিয়াৰ পিছত আকৌ অকণ পানী দি এনেকৈ ঢাকনা দি ওলকবি ভাজিখন সিজি যাব। আৰু লাষ্টত মই ধনিয়া কেইডালমান তাত দি দিম। আৰু ইয়াত জালুক জিৰা ধনিয়া চব দিলোঁ, সেইখিনি আপোনালোকক নেদেখুৱালোঁ বাৰু। আৰু লাই শাককণ ভাজিম, তাৰপিছত মই ভাত ৰেডি। আৰু বৰ বিশেষ একো বেছি নবনাওঁ, যিহেতু ল'ৰা টিউশ্যন আছে, জল্দি খাই যাব লাগিব। সি আকৌ 3:30 ওলাই যাব লাগিব। গতিকে এয়াই আৰু চাই থাকক। ল'ৰা স্কুলৰ পৰা আহি পালেহি। আৰু এতিয়া আমি আহিলোঁ টিউশ্যনলৈ। ল'ৰাৰ টিউশ্যন আছে, গতিকে ইয়াত তিনিওজন আমি ওলাই আহিছোঁ টিউশ্যনলৈ। টিউশ্যনৰ পিছত এটা প্ৰগ্ৰেম আছে, আমি তালৈ যোৱাৰ প্ৰগ্ৰেম এটা আছে, যাম। সেইটো কিন্তু এইটো ভিডিঅ'ত দেখুৱাব নোৱাৰিম, যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। এই পিছৰটো ভিডিঅ'ত সেইটো দেখুৱাম আমি ক'লেনো যাওঁ। আৰু এয়া নিবিৰ মাজৰটো নিবিৰ, এইটো প্ৰাকৃতিজ। আমি ইহঁত দুটাকো লৈ ল'লোঁ টিউশ্যনলৈ বুলি, আৰু গৈ থাকোঁ। আৰু মই এতিয়া ইহঁতক টিউশ্যনত থ'লোঁ। থোৱাৰ পিছত আমি আহিলোঁ এয়া জাহাজ ঘাটলৈ। চাওক, তেজপুৰৰ জাহাজ ঘাট বুলি যে কয়, তাত আহিলোঁ।
তাত আহি হাজবেণ্ড আৰু মই অকণমান দেৰি ৰ'লোঁ আৰু যিহেতু ছানছেটৰ সময় হৈছিল ইমান ধুনীয়া লাগিছিল গতিকে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু দুইটা অকণমান বহি তাৰপিছত মই যাম বজাৰ দুটামান আছে কৰিবলৈ সেই দুটা কৰিবলৈ যাম আৰু এয়াই আমি য'ত যোৱা কথা আছে সেইটো পিছৰ ভিডিঅ'টোত দেখুৱাম আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পিছৰটো ভিডিঅ' আপোনালোকে চাব দেই আমি ক'ত যাম পুৰা ধামাকা এটা ভিডিঅ' দেখুৱাম গতিকে আজিলৈ আহিছোঁ বাই বাই